হে এভৰিৱান, আজি ৰাতিপুৱাই উঠিলোঁ হস্পিটেল যাবলৈ। এইকেইদিন বন্ধ আছিলে স্প্ৰিং ফেষ্টিভেলৰ বাবে আৰু মই উঠোঁ মানে বেলি দেৱ উঠায়ে নাই। হস্পিটেল গৈ পাওঁগৈ মানে তাৰ পিছতহে উঠে। আৰু এই চাওকচোন, আজি জেট এখন পাৰ হৈ গৈছিলে আৰু এই কৈছিলোঁ নহয় মই আহি পোৱাৰ পিছতহে বেলি ওলাই বুলি। আৰু আজি চাওকচোন, ব্ৰেকফাষ্ট কৰিবলৈ সময়ে নাপালোঁ। দুখ, আচলতে আজি উঠা বহুত দেৰি হ'ল। তেল আহি পাই প্ৰথমে চুলিখিনি বান্ধি ল'ব লগা হয় আৰু মাস্কখন লগাই ল'ব লগা হয়। মানে এতিয়াতো ভাৰতত হয়তো আপোনালোকে মাস্ক নলগায়, কিন্তু ইয়াত আমি হস্পিটেলত লগাবই লগা হয়, কাৰণ কেতিয়া কি বেমাৰ আহে, কি বীজাণু আহে কোনো ঠিক নাই। আৰু ক'ভিড ইয়াত শেষ হোৱা নাই, মাজে মাজে ইয়াত ক'ভিড হৈয়ে থাকে। সেয়ে আমি মাস্ক লগাব লগা হয়। বাৰু যি কি নহওক, আজি হস্পিটেলৰ পৰা ওলালোঁ। লাষ্টত আজি চাইকেল নল'লোঁ, সেইদিনাখন কৈছিলোঁ যে গাটো বেয়া আছে কাৰণে স্কুটি এখনেই ল'লোঁ। পিছত ঘৰত আহি পালোঁহি আৰু ভাবিলোঁ আপোনালোকক মোৰ নতুন কি ৰিংটো দেখাওঁ। চাওকচোন, গাজৰ এটা পিন্ধি আছে। এতিয়া মোৰ ওচৰত দুটা গাজৰ আছে। আগৰ গাজৰটো মনত আছেনে? মিনি ব্লগ এটাত কৈছিলোঁ। বাৰু আজিলৈ ইমানে, আকৌ লগ পাম, বাই।